UPPL ni bizathi Raju Narsari ni gariyaw gaklobdang ar Raju Narsari ni gariyaw gaklobnaijong BPF ni mawthi lobathanai ni Azad Aida bizathai BPF ni bizathi eba BTCन ni mawphung sodrama Robiram Narsari ni bizathai UPPL doloa zen khanai dolo ar gojonnai gयै janani dong UPPL doloa ar बेनिखायनो रायजोफोरनि अनसायनाय लानो थाखाय गावनो गाव गारि सिफायनानै नाटक खालामदों होननानै बिजाथाय फोरमायदों रबिराम नार्जारिया आसलते जेतु अभियोग আজি ইউপিপিএলৰ কেণ্ডিডেট জনে বিপিএফৰ কৰ্মীবিলাকৰ ওপৰত আনিছে যোৱা ৰাতি 9টা বজাত তেখেতৰ গাড়ীৰ পিছফালে গ্লাছত শিলগুটি দলিয়াই এই মানে গ্লাছ ভাঙি দিয়াৰ যেটো অভিযোগ সেই অভিযোগটো কমপ্লিটলি মিছা অভিযোগ ভিত্তিহীন অভিযোগ বিপিএফ দলে এইবিলাক কাম কেতিয়াও নকৰে আর বিপিএফ দল 100% স্পষ্ট আমি সেঞ্চুরি মারিছো অলরেডি আমি জিকিছো আনুষ্ঠানিকভাবে ভোট হে মাত্র হবলৈ বাকি আছে ভোট হওয়ার পাছত আপোনালোকে দেখা পাব ইয়াত যে আমি বিপুল ভোট লাভ কৰি পেলাই জিকি গৈ আছো আৰু এই মুহূৰ্তত বিপিএফৰ কোনো কৰ্মীয়ে কোনো দলৰ প্ৰাৰ্থী ই নিৰ্দলীয় হোক বা কোনোবা ৰিকগনাইজ দলেই হোক এই দলবিলাকৰ প্ৰাৰ্থীবিলাকৰ ওপৰত এটা বেয়া কথাও আজিলৈকে কোৱা নাই হিলগুটি দলিয়াই দিয়াৰ কথাটো বাদে দিয়ক এইবিলাক কাম আজি জিকা কেণ্ডিডেট বা জিকা পাৰ্টিৰ পৰা কেতিয়াও নকৰে ঘটনাটো হ'ল এতিয়া ইউপিপিএলৰ মানুহবিলাকে মিটিং মাটাং কৰিবৰ কাৰণে তেখেতসকলে কতো তেনেকুৱা জায়গা বিচাৰি পোৱা নাই কোনো জায়গাত ৰাইজে তেখেতসকলক সঁহাৰি দিয়া নাই ৰাইজৰ সমৰ্থন আজি শূন্য হৈছে আৰু এইবিলাক তেওঁলোকে দেখা পায় তেখেতসকলৰ মনত এটা মানে হিৰি হৈছে নাৰ্ভাছটো আহি গৈছে তেওঁলোকৰ মনত স্পষ্ট তেখেতসকলে বুজি পাইছে যে এইবাৰ ইউপিপিএলৰ কেণ্ডিডেট জনে বেয়াকৈ হাৰিব আৰু বেয়াকৈ হাৰিব এই গোটেই ফিক্সাৰটো জানি বুজি আজি যেহেতু তেখেতসকলে মিটিং কৰিব বিচাৰিলেও মানুহ বিচাৰি নাপায় বহিবলৈ ঠাই বিচাৰিলেও বহাৰ তেনেকুৱা ঠাই বিচাৰি নাপায় ইয়াৰ কাৰণে তেওঁলোকৰ মাজত আজি মানে ফ্ৰাষ্ট্ৰেশ্যন হৈছে ডিমোৰেলাইজ হৈছে আৰু তেওঁলোকে আজি নিজে নিজে এই ধৰণৰ ঘটনা সৃষ্টি কৰি পেলাই আনৰ ওপৰত বদনাম দিয়াৰ দ্বাৰা দি এটা মানে ৰাজনৈতিকভাৱে মানে বেয়া পৰিস্থিতি হয়তো সৃষ্টি কৰাৰ ইহঁতৰ এটা নাটক ৰচনা কৰা বুলি মই ক'ব খোজোঁ আৰু এই নাটকৰে এটা অংশ হিচাপে নিজৰে কৰ্মীবিলাকৰ দ্বাৰা দি হয়তো এই ঘটনা